নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালন। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব লাগিব, কোনটো বিভাগৰ পৰা চাকৰিখিনি ওলাইছে, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নন টিচিং ৰিক্ৰুইটমেণ্ট হয়, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। এই ভেকেঞ্চিখিনিৰ কাৰণে যিসকল কেণ্ডিডেট 10 পাছ, 12 পাছ, 8 পাছ, গ্ৰেজুৱেশ্যন কৰি থৈছে সকলোৰে বাবে ভেকেঞ্চি আছে। মই আপোনালোকক ভেকেঞ্চিসমূহ লাষ্ট ডেটটো জনাই দিছোঁ, 15/5/2024, মানে মে' মাহৰ 15 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই আপোনালোকে নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম। ভেকেঞ্চিসমূহ আছে, ৰেজিষ্টাৰো আছে, অডিট অফিচাৰো আছে, তাৰপৰা এনেদৰে বহুত ভেকেঞ্চি আছে। আবেদনসমূহ ষ্টাৰ্ট হৈছে 28/3/2024 পৰা, মানে মাৰ্চ মাহৰ 28 তাৰিখৰ পৰা ভেকেঞ্চিখিনি আবেদন ষ্টাৰ্ট হৈছে 9টা বজাৰ পৰা। আৰু ভেকেঞ্চিখিনি লাষ্ট ডেট দিয়া আছে 25/5/2024, মে' মাহৰ 15 তাৰিখলৈকে আবেদন কৰিব পাৰিব আৰু 25 তাৰিখলৈকে এপ্লিকেশ্যনৰ পে'মেণ্টসমূহ কৰি থাকিব পাৰিব। আৰু ভেকেঞ্চিসমূহ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে https://tzunt smart.edu.in, এইটো যিটো অফিচিয়েল ৱেবছাইট দেখিছে, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, বা আমাকো কণ্টেক্ট কৰিলে আমি আবেদনসমূহ কৰি দিয়া হ'ব, বা আপোনালোকে লিংকসমূহ দি দিয়া হ'ব। আৰু আপোনালোকৰ ভেকেঞ্চিসমূহ ডিটেইলছখিনি মই আপোনালোকক কৈ দিম। এইটো আপোনালোকৰ যিটো মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 4 আছে আৰু জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আছে। আৰু আপোনালোকৰ গ্ৰেড 2 লেভেলৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 সকলো লেভেলৰ আপোনালোকৰ ভেকেঞ্চি পাব। যেনেকৈ আপোনালোকে দেখিব পাৰিছে, ৰেজিষ্টাৰৰ কাৰণে এটা ভেকেঞ্চি আছে, লোৱাৰ ডিভিজন ক্লাৰ্ক দেখিছেনে, মাল্টিটাস্কিং ষ্টাফৰ আছে, লোৱাৰ ডিভিজন ক্লাৰ্ক, এছিষ্টেণ্ট ৰেজিষ্টাৰ, ডেপুটি ৰেজিষ্টাৰ, এনেদৰে আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 বহু সংখ্যক ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইউ আৰ কেটেগৰীৰ কাৰণেও আবেদনসমূহ কৰিব পাৰিব। ইউ আৰ মানে সকলো ধৰণৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। ৰেজিষ্টাৰ এটা ভেকেঞ্চি আছে, ইয়াৰ কাৰণে যিটো ক্লাছিফিকেশ্যনসমূহ আছে গ্ৰুপ এ কাৰণে হয়, আৰু পে' লেভেল দিয়া আছে আপোনালোকক 57 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু ইউ আৰ কেটেগৰী হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো ইণ্টাৰনেল অডিট অফিচাৰ আছে, ইয়াৰ কাৰণে গ্ৰুপ এ ভেকেঞ্চি হয়। আৰু ইয়াত আপোনালোকৰ দৰমহা সমতা ভালেই দিয়া হ'ব। লগতে ইয়াত বয়সৰ সময়সীমা 56 বছৰ পৰ্যন্ত। ইউ আৰ কেটেগৰী কেণ্ডিডেট আবেদনসমূহ কৰিব মানে সকলো কেণ্ডিডেটে। এছিষ্টেণ্ট ৰেজিষ্টাৰৰ কাৰণে 4টা ভেকেঞ্চি আছে, গ্ৰুপ এ ভেকেঞ্চি হয়। আৰু ইয়াত আপোনালোকৰ দৰমহা সমতা ভালেই দিয়া হ'ব। আৰু ইউ আৰৰ কাৰণে 3টা ভেকেঞ্চি আছে, অ' বি চি কাৰণে এটা আছে, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটৰৰ কাৰণে এটা ভেকেঞ্চি আছে। তো ইউ আৰ কেটেগৰী হয়, মানে সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব। বয়সৰ সময়সীমা 35 বছৰ পৰ্যন্ত দিয়া আছে। যিটো লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, ইয়াৰ কাৰণে আপোনালোকক দৰমহাসমূহ ভালেই দিয়া হ'ব। আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণেও আছে ভেকেঞ্চি এটা, এডমিনিষ্ট্ৰেশ্যন, ইয়াৰ কাৰণে বয়সৰ সময়সীমা 35 বছৰ। জুনিয়ৰ একাউণ্টছৰ কাৰণে আছে আপোনালোকৰ ভেকেঞ্চি, ইয়াৰ কাৰণে ইউ আৰ কেটেগৰী 32 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহো পাব। যিটো লোৱাৰ ডিভিজন ক্লাৰ্ক আছে, ইয়াৰ কাৰণে গ্ৰুপ চি ভেকেঞ্চি হয়। আৰু আপোনালোকৰ দৰমহাসমূহ ভালেই দিয়া হ'ব, 19,000 পৰ্যন্ত। আৰু লগতে 35 বছৰটো আপোনাৰ আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা চাকৰি আহিছে। আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব লাগে, ক'তো যোৱাৰ প্ৰয়োজন নাই। আৰু মাল্টিটাস্কিং ষ্টাফৰ গ্ৰুপ চি ভেকেঞ্চি আছে, ইয়াৰ কাৰণে 2টা EWS আছে, আৰু এতিয়া 3টা ইউ আৰ কেটেগৰী ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে 35 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ আছে আৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে, অ' বি চি, আদাৰ বেকৱাৰ্ড ক্লাছ, এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিব পাৰিছে। চিডিউল টাইপ, PWD পাৰ্চন উইথ ডিচেবিলিটি, EWS ইকনমিক উইকাৰ ছেকশ্যনৰ কাৰণে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যনৰ হয়। আৰু কিছু ভেকেঞ্চি ক্ষেত্ৰত মাল্টিটাস্কিং যিটো ষ্টাফৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিয়া আছে। আপোনালোকে কেনেদৰে ফৰ্ম ফিল আপ কৰিব পাৰিব, কিমান বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব, সকলোখিনি কথাত উল্লেখ কৰি দিছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিন্তু ইয়াত আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব, যিটো আপোনালোকৰ নন টিচিং যিটো 1000 টকা দিব লাগিব। বাকী ৰেজিষ্টাৰ ভেকেঞ্চিৰ কাৰণে, বাকী যিসমূহ মাল্টিটাস্কিং ষ্টাফ আছে, গ্ৰেড 3 ভেকেঞ্চি আছে, তাৰ কাৰণে 500 টকাকৈ দিলেই হ'ল। আৰু যদি আপোনালোকে অফলাইন যোগে আবেদন কৰিব বিচাৰে, এইটো একাউণ্ট নম্বৰত পে'মেণ্ট কৰিব লাগিব। আৰু যদি আপোনালোকে অনলাইন যোগে আবেদন কৰিব বিচাৰে, তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিলে আপোনালোকে তাত পে'মেণ্টৰ অপশ্যন পাই যাব। অনলাইন যোগে তেজপুৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। আৰু অফলাইন যোগে কৰিলে এইটো এড্ৰেছত একাউণ্ট নম্বৰ পে'মেণ্টটো কাটি আপোনালোকৰ যিটো ৰিচিভ হয়, সেইটো আপোনালোকে ডাকঘৰ যোগে পঠাই দিব লাগিব। আৰু অনলাইন যোগে যদি আবেদন কৰাৰ পিছত তেনে আমাক কণ্টেক্ট কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমান। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ আপুনি লগ পাম।